হেল্ল' এভৰিৱান, মই নাজমিন। আজি বেঙেনা পুৰি মাছৰ পেটু ভাজি। ইয়াৰ কাৰণে মই পেটুখিনিৰ লগত কেইপিচমান বুকুৰ মাছ এনেধৰণে সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এইফালে বেঙেনাটো এনেকৈ পুৰিবলৈ দিছোঁ আৰু নহৰুকেইটা থেতেলি ল'লোঁ। বেঙেনা পুৰি এই তৰকাৰীখন এনেধৰণে খোৱা নাই যদি খাই চাবচোন, খুব ভাল লাগে। আজিকালি মাছ আনিলেই প্ৰথমতে মাছৰ পেটুখিনি ভাজি খাওঁ বুলি মনত ভাৱ আহে। কেঁচা জলকীয়া অকণমান বেছি হ'লে এই তৰকাৰীখন খাবলৈ বেছি জুতি হয়। আৰু বেঙেনাটো এনেধৰণে বাকলি গুচাই পোক আছেনে চেক কৰি ল'লোঁ। বেঙেনাৰ লগত এনেধৰণে লাৰি চাৰি মই ঢাকনিখন বন্ধ কৰি দিছিলোঁ আৰু অলপমান পানী দি এনেধৰণে লাৰি ল'ম। এয়া চাওকচোন, ইমান ধুনীয়া ৰং আহিছে। ধনিয়াৰ পাত দিলে এই তৰকাৰীখনৰ সোৱাদ আৰু বাঢ়ি যায়। তেন্তে ভিডিঅ'টো চাই ভাল লাগিলেনে? তেনেহ'লে আজিলৈ বাই।